ৰাতিপুৱা মাৰ গালি নোখোৱালৈকে মোৰ চকুকেইটা মেলেই খাব নোখোজে। আজিও মাৰ গালিতে হাৰ পালোঁ। উঠিয়েই মুখ হাত কেইটা ধুই পানী কাপ খাই লৈছোঁ। নতুনকৈ এইটো কাপেৰে একাপকৈ খাবলৈ চেষ্টা কৰি আছোঁ। তাৰপিছত খাই লৈছোঁ মায়ে বনাই থোৱা ৰুটি আৰু ভেন্দি ভাজি। মই একো নকৰোঁ। গাটো ধুই আহি লগাই লৈছোঁ এপোৱামান ছানস্ক্ৰীম, কাৰণ দেউতাৰ লগত এঠাইলৈ ওলাই যাম। ৰ'ব গামোচাখন মেলি দি থৈ যাওঁ ৰ'দত। মায়ে দেখিলে এনেকৈ সৰ্বনাশ হৈ যাব। তিতা গামোচা বিচনাত থ'লে বৰ খং কৰে। ওলালোঁ দেউতাৰ লগত যাব, মাজতে শাৰীত সোমালোঁ আৰু এইখন মই পঢ়ি অহা স্কুলখন। আৰু এই সেউজীয়াবোৰ চাই মনটো ভাল লগাই গৈ আছোঁ, কাৰণ যলৈ গৈ আছোঁ 2 ঘণ্টামান বোৰ হ'বই লাগিব। এইখন হ'ল মেনকা টি ষ্টেট। আপোনালোকে খাই থকা চাহৰ কিছু শতাংশ ইয়াৰ পৰাই যায়। দীঘলীয়া শাৰী দেখি চাগে গমেই পাইছে মই ক'লৈ আহিছোঁ। ফাইনেলি কামটো হোৱাৰ পিছত খাই লৈছোঁ একাপ চাহ। চাহকাপ খাই উঠি এনাৰ্জি পাই গ'লোঁ আৰু এতিয়া ওলালোঁ ঘৰলৈ বুলি।